শান্তিয়ে বিৰাজ কৰিব। কৃষ্ণ য'ত থাকিব সেইখন ঘৰত শান্তি থাকিব, আনন্দ থাকিব, মিলা প্ৰীতি থাকিব দেই। আৰু যিখন ঘৰত সেই পৰিৱেশ নাই, যাৰ ঘৰত গুৰুগৃহ নাই, যাৰ ঘৰত উপাসনা নাই, যাৰ ঘৰত ধূপ ধূনা নজ্বলে, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতে কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, যিখন ঘৰত পুৱা গধূলি ল'ৰা ছোৱালী কেইটাক লৈ পিতৃ মাতৃয়ে উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ, গোটেই অসুৰ সোপা আহিব। অৰ্থাৎ দেশ দেশ মানে অসুৰ নহয়, আসুৰিক ভাববিলাক, খং, ৰাগ, ঈৰ্ষা, দেশ, হিংসা, কাজিয়া, পেচাল, কুৰ্চুট, কপট, এইবোৰ আসুৰিক ভাৱ। এই আসুৰিক ভাববিলাকে সেইখন ঘৰত প্ৰভাৱ পেলাব। সেইখন ঘৰত কথা ক'বই নোৱাৰে, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি ভাত পানী এৰেই। যাৰ কথা ক'লেই ঠেহ পেচ লাগে আৰু ভাত নাখায়, জানিব আচল কিতাপ সোমাই আছে, আচল অসুৰ কিতাপ সোমাই আছে। সেইকেইটাক যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইগৰাকী মানুহ বা সেইজন মানুহৰ পৰা আপুনি শান্তি নাপাব। তাৰ উপায় নাৰায়ণ ঠাকুৰতাই কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক কৰিলে ঘৰ বাৰী। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে, সেইখন ঘৰত আৰু ভালুকৰ পৰিয়াল নাথাকে। ইয়াৰ অৰ্থটো হৈছে কুকুৰ মানে জীৱ, ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই। বাঘৰ জীয়াৰী মানে নাম, নামৰ লগত বিয়া মানে সম্পৰ্ক কৰিব। সেইখন ঘৰত বা সেইটো মনত এই কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট ভাৱ সেইখন ঘৰত, সেইখন হৃদয়ত সোমাই থাকিব নোৱাৰে। যেনেকৈ খালী বটলত পানী ভৰালে তাৰ ভিতৰত বায়ু সোমাই থাকিব নোৱাৰে, ওলাই যাবলৈ যেনেকৈ বাধ্য হ'ব, আপোনাৰ যিখন হৃদয়ৰ কাণেদি ঈশ্বৰৰ কথা সোমাব, সেইখন হৃদয়ত দুৰ্বাসনা ভাৱ থাকিব নোৱাৰিব। মাধৱ পুৰুষে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয়। যেনেকৈ শৰৎকালৰ পানীত স্বাভাৱিকতে নিৰ্মল হৈ যায়, কৃষ্ণ কথা কাণেৰে সোমোৱা হৃদয়খনৰ লোকজন, ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যাৰ হৃদয়েদি কৃষ্ণ কাণেদি কৃষ্ণ কথা সোমাব, সেইখন হৃদয় সত্যম শিৱম সুন্দৰম, সুন্দৰ হৈ যাব দেই। গতিকে সুন্দৰ ঠাইতহে কৃষ্ণই বাস কৰে, লেতেৰা জেগাত নাথাকে। গতিকে কৃষ্ণ থকা হৃদয়খনৰ মানুহৰ মুখত সদায় আনন্দ বিৰাজমান কৰি থাকিব, সদায় শান্তি থাকিব। গতিকে আপোনাৰ জীৱনলৈ যদি অশান্তি নামি আহিছে, দুখ বেদনা নামি আহিছে, আপুনি জানিব আপোনাৰ মনত ভক্তিৰ অভাৱ হৈছে। ভক্তিৰ যেতিয়া অভাৱ ঘটিব, তালৈ দুখ দুৰ্গতি নামি আহিব, আৰু ভক্তি যেতিয়া প্ৰভাৱ বাঢ়িব, দুখ দুৰ্গতি আঁতৰি যাব। এয়াই হৈছে গুৰুজনৰ দৰ্শন। সেইকাৰণে কৈছে, কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত, তুমি মহা বৈষ্ণৱত কৰিব বিধি। মই কলিৰ সন্ধ্যাত, অৰ্থাৎ আমাৰ যেনেকৈ এতিয়া চ'ত আৰু বহাগৰ সংক্ৰান্তি, চ'ত মাহৰ শেষ, বহাগ মাহৰ আৰম্ভণিটোক আমি সংক্ৰান্তি বুলি কওঁ। ঠিক তেনেকৈ দ্বাপৰ যুগৰ শেষ, কলি যুগৰ আৰম্ভ, সেইটো সন্ধ্যা। সেই সন্ধ্যা মানে ব্যাসৰ মুখেদি সুকে এই কথা শুনিছিলো বুলি পৰীক্ষিতৰ আগত অৱগত কৰিছে। আৰু তুমি বৈষ্ণৱ বুলি জানিহে মই তোমাৰ আগত এই কথাখিনি কৈছিলো। মনত ৰাখিবা দেই, আপোনালোক বৈষ্ণৱ গুণবিশিষ্ট হ'ব লাগিব, ভকত গুণবিশিষ্ট হ'ব লাগিব, তেতিয়াহ'লে ভগৱন্ত আপোনালোকৰ ঘৰৰ পৰা ওলাই যাব নোৱাৰে। মনত ৰাখিব দেই। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ, লক্ষ্মী প্ৰিয় জায়া। হেৰা উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, মানে দাদা বলভদ্ৰকো ভাল পাওঁ, আৰু হৰকো ভাল পাওঁ। তাতোতকৈ মই ভাল পাওঁ মোৰ ভাৰ্যা লক্ষ্মীক। ব্ৰহ্মা হৰ হলায়ুধ, লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মই লক্ষ্মীক মানে এওঁলোক তিনিজনতকৈ লক্ষ্মীক বেছি ভাল পাওঁ মোৰ ভাৰ্যাক,
আৰু মোৰ ভাৰ্যাতকৈ মোৰ এই সুন্দৰ দেহাটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহাটোতকৈও সবাতো অধিকৰ তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মোৰ নিজতকৈও মই ভকতক ভাল পাওঁ মনত ৰাখিব দেই ভগৱন্তই নিজতকৈও ভকতক ভাল পায় সেইকাৰণে আমি ভকতৰ সেৱা কৰিলে ভগৱন্তক আৰু বেলেগকৈ সেৱা কৰিব নালাগে কৃষ্ণক পাইবাৰ জানা ভকতেকে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গতিকে ভকতৰ সেৱাৰ প্ৰতি আমি সদায় গুৰুত্ব দিব লাগিব গতিকে ভকতৰ আপুনি গামোচা চেলেং ললেই নহব দেই গামোচা চেলেং সংস্কৃতিহে আমাৰ জাতীয় সংস্কৃতিহে চেলেং গামোচা ভকত নহয় ভকত হবলৈ হলে তিনটা আখৰৰ গুণ লাগিব দেই ভকত ভ আখৰে কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তি তুষ্ট হুৱন্ত সিজন গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পুৱা গধূলি ভগৱন্তক যিজনে ভজে সেইজনে এই ভৱ সংসাৰৰ পৰা সুন্দৰকৈ উদ্ধাৰ হৈ যাব পাৰিব তেওঁ কোনো কষ্ট পাব নালাগে গতিকে সেই গুণটো আমাক লাগিব পুৱা গধূলি ঈশ্বৰক ভজনা কৰিব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে আমি সব এক আত্মা দেই আত্মা দৃষ্টিত ডাঙৰ সৰু নাই মতা মাইকী নাই বগা কলা নাই আপোন পৰ নাই চুত বৰ নাই এইবোৰ দেহৰ ধৰ্মহে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱালৈকে তোমালোকে মোৰ ঠাইলৈ আহিব নোৱাৰিবা মনত ৰাখিব কথাটো যদি আত্মা আত্মা কি কৈছে সম বুলি কৈছে সমান কেনেকে কে সাগ্ৰ শতভাগস্য শতাংশ চাৰিচাত্মক জীৱ সূক্ষ্ম অল্প অয়ং সংখ্যাদিটো হিচিৎকণ পৰম ব্ৰহ্ম অংশ আমাৰ দেহত কিমান পৰিমাণে আছে বুলি যদি কোনোবাই সোধে আপুনি কি বুলি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম হয় সিমান সূক্ষ্ম অনুৰূপে আমাৰ গুৰি পৰুৱা যিমান হাতীটো সিমান হাতীৰ আকাৰটোহে ডাঙৰ গুৰি পৰুৱাৰ আকাৰটোহে সৰু আত্মাৰ ডাঙৰ সৰু নাই গতিকে আত্মা সমান এই কথাটো যাৰ উপলব্ধি হ'ব তেওঁ জীৱন্ত মুক্ত হ'ব ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ শৰণ তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনটা আখৰৰ গুণ যাৰ আছে সেইজনে ভকত তেওঁ নিজেও তৰিব আনকো তৰাব আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে তেওঁ নিজেও উদ্ধাৰ হ'ব গোটেই পৰিয়ালটোক উদ্ধাৰ কৰিব আৰু যদি কেনেবাকৈ এজন অভকত থাকে তেওঁ নিজেও অনিষ্ট হ'ব আনকো অনিষ্ট কৰিব কাৰোবাৰ ঘৰত যদি এজন বেয়া মানুহ থাকে গোটেই পৰিয়ালটোতে অশান্তি কৰিব দেই মনত ৰাখিব গতিকে তাক কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ প্ৰতি আমি গুৰুজনৰ আদেশ মানিব লাগিব দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় বুলি কৈছে সেই বেয়া মানুহজনৰ যদি ভাল মানুহৰ সংগত যদি ভাল কথা শুনাব পাৰে তাৰ স্বভাৱ সলনি হৈ যাব এইটো প্ৰতি আমি গুৰুত্ব দিব লাগিব অৰ্জুনে ইয়াৰ ওপৰত আকৌ প্ৰশ্ন কৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনা ও ভকতৰ কি কি গুণ অতি প্ৰয়োজন প্ৰভু কৃপা কৰি মোক কওকচোন এজন মানুহ ভকত হবলৈ হলে কি কি গুণৰ প্ৰয়োজন হ'ব এই ভগৱন্তই কৈছে অক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচৰণ নিয়ম ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচৰণ নিয়ম এই পাঁচটা নিয়ম থাকিব লাগিব দেই ক্ষমা গুণ থাকিব লাগিব শীলতা থাকিব লাগিব সম গুণ থাকিব লাগিব দম গুণ থাকিব লাগিব ইন্দ্ৰিয় সংযমতাটো থাকিব লাগিব এই পাঁচটা তত্ত্ব যাৰ থাকিব সেইজন ভকত পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস এই পঞ্চতত্ত্ব জ্ঞান যাৰ থাকিব তেওঁ নাম কি বস্তু ধৰ্ম কি বস্তু তেওঁহে বুজি পাব আনে বুজি নাপায় গতিকে কাম ক্ৰোধ লোভ মোহ মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাব তাল
আপুনি যদি সদায় কামটোত লোভ মোহত মোহিত হৈ থাকে আপুনি উদ্ধাৰ হ'ব নোৱাৰিব, তললৈ যাব দেই। গতিকে নেৰিবেক ধনে ধানে মানে আসপতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। কাম ক্ৰোধ লোভ মোহ এইবিলাকত যদি ধন টকা পইচা সন্মানৰ ওপৰত যি সদায় বিচাৰ কৰি থাকে সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। সত্যে সত্যে সখী মই কহিলো বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই। মই তোমাক শপত খাই কৈছো যে বেশধাৰী লোকে কেতিয়াও গতি পাব নোৱাৰে। নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰ গতি নাহি একোকালে। যেনেকৈ নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে, তেনেকৈ আপোনাৰ মানে কপটীয়া ভকতীয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে। এই গুণ বিশিষ্ট হ'ব লাগিব। বাপে কৈছে, প্ৰশ্ন এটা কৈছে যে ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্যটো কৈছে। যে ভকতৰ গুণখিনি শুনিলে, যে বৈষ্ণৱৰ সম্পৰ্কেও আমাৰ প্ৰশ্ন আহিছিলে যে বৈষ্ণৱৰ গুণ কি কি গুণ হলে আপুনি বৈষ্ণৱ হ'ব পাৰিব। সেই সম্পৰ্কত কৈছে কি বুলি, যে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয়ক এহি তত্ত্ব আছে যাৰ। সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয়ক এহি তত্ত্ব আছে যাৰ। সত্য শৌচ ক্ষমা দয়া সমদৰিখন, এহি পঞ্চ যজ্ঞ বৈষ্ণৱৰ আচৰণ নিয়ম। এই 5টা যজ্ঞ বৈষ্ণৱে পালন কৰে। নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱে স্বামী কন্ন নাখায় দেই। গতিকে তেওঁ নিৰামিষ, ব্ৰহ্ম জ্ঞান তেওঁৰ প্ৰাপ্ত হৈ যায়। নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱে কেতিয়াও প্ৰাণী হিংসা কৰিব নোৱাৰে। গতিকে মিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। এই গুণ বিশিষ্ট যাৰ আছে সেইজনে হৈছে বৈষ্ণৱ। গতিকে ভকত বৈষ্ণৱ একেটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপ। গতিকে এই ভকত আৰু বৈষ্ণৱ ভগৱন্তৰ আটাইতকৈ প্ৰিয়। এই কথাটো আমি উপলব্ধি কৰিব লাগিব। অপ্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান, কৃষ্ণৰ নামেকে জানা পৰম কৈলান। নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধানে। মই তোমাৰ প্ৰশ্নবিলাকৰ উত্তৰ দিওঁ, তুমি সাৱধানে শুনা। আমি সদায় সাৱধানে শুনিব লাগিব দেই, মনোযোগেৰে শুনিব লাগিব। তেতিয়া আমাৰ বস্তুবোৰ আয়ত্ত হ'ব। যদি আমি মনোযোগেৰে নুশুনো তেতিয়া আমাৰ কথাবিলাক আয়ত্ত নহয়। কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ। এই সংসাৰত কৃষ্ণৰ নামৰ বিনা আমাৰ কল্যাণ সাধন কৰা দ্বিতীয় বস্তু নাই। নামে সাধে যাৰ যেন মত অভিলাষ। আপোনাৰ নামৰ মহিমা কি? যা দৃশ্যি ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। আপুনি যেনেকৈ ভাবিব নামে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰি দিব। জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। কোনোবাই যদি বৈকুণ্ঠত থাকিব বাঞ্ছা কৰে, তেওঁ বৈকুণ্ঠত স্থান দিব। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল। যে জ্ঞানৰো মুখ্য ফল হলে ভগৱন্তৰ নাম। নাহিকে নামত কৰে পৰম মংগল। নাম বিনা আৰু আমাৰ মংগল আনিব পৰা দ্বিতীয় বস্তু নাই। অচাৰি বেদৰ সাৰ, এহিকে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজি সংশয়। জ্ঞানীৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত কৰে পৰম মংগল। চাৰিও বেদৰ সাৰ এহিকে নিশ্চয়। 4 বেদে এই সাৰটোকে আমাক কৈছে। জানি পৰীক্ষিত তুমি তেজিও সংশয়। তুমি এতিয়া কোনো সংশয় কৰিব নালাগে। তুমি যেতিয়া ভাগৱত শুনিছা তোমাৰ জীৱই উদ্ধাৰ পাবই। অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খতাংগ নিৰ্পতি। দানৱ গণক যিনি নিৰ্পতি, পূৰ্বত
দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। এতিয়া কৈছে যে অল্পকালে সাধে খিনি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খটাংগ নিৰ্পতি। যে নামৰ ইমান মহিমা, ই দুই দণ্ডতে গতি সাধন কৰিব পাৰে। খটাংগ নিৰ্পতিয়ে দুই দণ্ডত গতি পালে। এই দুই দণ্ডৰ পৰিমাণ হৈছে, এক দণ্ডৰ পৰিমাণ হৈছে 22.5 মিনিট, দুই দণ্ডত 45 মিনিট, এঘণ্টাও পুৰা নহয়। গতিকে 45 মিনিটতে খটাংগ নিৰ্পতিয়ে গতি পাইছে। তেওঁ জীৱনৰ সম্পৰ্কে কৈছে, দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। যে খটাংগ নিৰ্পতিয়ে মানে স্বৰ্গত দেৱতাসকলক অসুৰৰ হাতৰ পৰা ৰক্ষণাবেক্ষণ দি আছিল। দেৱ সবে বোলে বৰ লোৱা মহি পাল, ৰাজা বোলে কৈও আগে জীৱ পতকাল। যে দেৱতাসকলে যেতিয়া কাৰ্তিক গণপতি তেওঁলোকৰ সেনাপতি হ'ল, স্বনিৰ্ভৰশীল হ'ল, আত্মনিৰ্ভৰশীল হ'ল, নিজৰ ভৰিত থিয় দিব পৰা হ'ল, তেতিয়া তেওঁলোকে খটাংগক ক'লে, তুমি আমাক বহুত উপকাৰ কৰিলা, এতিয়া তোমাক এই পদৰ পৰা আমি ৰেহাই দিব খুজিছো আৰু তোমাক এটা বৰ দিব খুজিছো, তোমাক কি বৰ লাগে কোৱা। এতিয়া খটাংগ নিৰ্পতিয়ে ক'লে, হে দেৱতাসকল, মোক বৰ দিয়াৰ আগতে কোৱাচোন, মই কিমান সময় জীয়াই থাকিম, কিমান দিন জীয়াই থাকিম। অদেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। এতিয়া তেওঁ ক'লে যে, দেৱতাসকলে ক'লে তুমি মাত্ৰ দুই দণ্ড সময় জীয়াই থাকিবা। এই দুই দণ্ড বুলি কোৱাৰ লগে লগে তেওঁ স্বৰ্গৰ পৰা পৃথিৱীলৈ বিমানেদি নামি আহিল। অসমস্তকে তেজী ৰাজা থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। এৰা মুহূৰ্ত এখন কাঙে পাইলা পৰম গতিক, জীৱা সাত দিন তুমি চিন্তা ৰাখি। তেতিয়া তেওঁ সমস্ত ত্যাগ কৰি একান্ত মনে ভগৱন্তৰ অভয় পদত শৰণাপন্ন হ'ল আৰু লগে লগে খটাংগ নিৰ্পতিয়ে পৰম গতি লাভ কৰিলে। তুমি 7 দিন জীয়াই থাকিবা, তুমি কিয় চিন্তা কৰিছা? এতিয়া পৰীক্ষিত কৈছে, তোমাৰ হাতত 7 দিন সময় আছে, তুমি কেলে চিন্তা কৰিছা? এতিয়া পৰীক্ষিতৰ হাতত যদি 7 দিন আছে, আমাৰ হাতত কেইদিন আছে? আমিও 7 দিনে দেই। আজি কি শুক্ৰবাৰ? শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7টা দিনতে আমাৰ জন্ম আৰু মৃত্যু সকলোৰে কাৰণে অৱশ্যম্ভাৱী। এই 7 বাৰ এৰি আমি কোনো জন্মও হ'ব নোৱাৰো, মৃত্যু হ'ব নোৱাৰো। এতিয়া আমাৰ প্ৰকৃত অৰ্থত আমাৰ 7টা দিনহে আমাৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আমাৰ হাতত সময় আছে। গতিকে এই 7টা দিনত যাতে আমি এক ক্ষণ হলেও, ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছো, মোৰ কাৰণে এক ক্ষণ দিবলৈ নাপাহৰিবা। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। এক ক্ষণো যদি তোমাৰ ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই, তোমাৰ জীৱন বৃথা হৈ যাব। এই কথাটো আপুনি মই নুবুজাটো দূৰৰ কথা, মানে ভগৱন্তৰ পৰম সখা অৰ্জুনেও বুজি নাপাইছিল। এদিন অৰ্জুনক সংস্কাৰ কৰি দিবৰ কাৰণে তৎক্ষণাৎ তেওঁ প্ৰশ্ন কৰিলে, সখা তুমি বাৰু কেতিয়াবা এই সঁচাগঠীয়া গাঁও দেখিছানে? অৰ্জুনে ক'লে, সঁচাগঠীয়া গাঁও আছে নেকি? বোলে আছেতো না, তুমি দেখিছানে নাই? বোলে দেখা নাই। চাবা নেকি? বোলে চাম। এই ৰথত উঠা। এই বুলি ৰথত উঠাই লৈ সঁচাগঠীয়া গাঁৱৰ ফালে তীব্ৰ বেগে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতেই সঁচাগঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰককে আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সখা সেই বৃদ্ধগৰাকী দেখিছা? বোলে দেখিছো। সেইগৰাকীয়ে সঁচাগঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককে তেওঁ কোনফালেনো যায় তুমি সুধিবাচোন। বোলে ওচৰ পালে তুমি ৰথ ৰাখি দিবা। মই ৰথ ৰাখি দিম। বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে কৃষ্ণই ৰথখন ৰাখি দিলে। যেতিয়া বুঢ়াক মানে অৰ্জুনক কৈছে, বয়স কিমান হৈছে সোধাচোন। বুঢ়া ক'ত যায় সোধাচোন। বোলে ককা, বোলে বোপা, ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককে তুমি কোনফালে যোৱা? এই বোপা মই সাধুৰ সংগলৈ যাওঁ।
সাধুৰ সংগলে বোলে হয়। কৃষ্ণ ক'লে বয়স কিমান হৈছে সুধাচোন। ককা আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে। হেৰা সখা এইগৰাকীয়ে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ? দেখোঁতে শীতল পিঠিতে কাঁইট, দেখাতে এওঁ 80-85 বছৰৰ বুঢ়া, আৰু এওঁ মাত্ৰ 5 বছৰ বুলি কৈছে, আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি মানে স্বীকৃতি দিছা। ভিতৰৰ সকলে কি ক'ব আৰু মোক দেখুৱাব নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা। কৃষ্ণ ক'লে ৰ'বচোন ৰ'বা, অকণমান ধৈৰ্য ধৰি সোধাচোন বোকা কিয় তেনেকে ক'লে? ককা অকণমান ৰ'বচোন বোকা কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাকতো দেখাত একেবাৰে 80-85 বছৰৰ বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বুলি ক'লা। বোপা ৰহস্য আছে। ৰহস্য বোলে হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু আমাৰ ভাগৱতত কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। মোৰ জীৱনৰ 80টা বছৰ মই কেৱল ল'ৰা ছোৱালী পোহপাল দিয়া, মানে স্বামী স্ত্ৰীৰ মাজত মানে সুখ ভোগ কৰা, ইন্দ্ৰিয় ভোগ বিলাক কৰাতে মই 80টা বছৰ পাৰ কৰিলো। মই ঈশ্বৰৰ শৰণো গ্ৰহণ নকৰিলো, সাধুৰ সংগলৈ গৈ কৃষ্ণ কথা শুনিবলৈ মই সময় বিচাৰি নাপালো। গতিকে এতিয়া মই শৰণ গ্ৰহণ কৰি সাধুৰ সংগত কৃষ্ণ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে। 80 বছৰ মোৰ বৃথা আয়ু গ'ল। বৃথা আয়ুসৰ হিচাপ মই তোমাক দিয়া নাই। গতিকে মই ঈশ্বৰৰ শৰণ গ্ৰহণ কৰি সাধুৰ সংগত কৃষ্ণ কথা শুনা মাত্ৰ 5 বছৰ হৈছে। এই সঁচা হিচাপটোহে তোমাক মই দিছো। সেইদিনাখনৰ পৰাই মানে অৰ্জুনৰ ভ্ৰান্তি ভাগি গৈছে যে আমাৰ মানুহৰ আচল বয়সটো ভগৱানে কোন দিনাৰ পৰা হিচাপলৈ আনে, অৰ্থাৎ যিদিনাখন আমি ঈশ্বৰৰ শৰণ গ্ৰহণ কৰিম, ভজন গ্ৰহণ কৰিম, সেই দিনাৰ পৰাহে আমাৰ হিচাপটো মানে ভগৱন্তৰ মানে ডায়েৰীলৈ যাব। এহি বুলি কহিলা ধাৰণা যোগ মুনি, যাক কহি আছে হৰি ব্ৰহ্মা কয় আপুনি। সংসাৰত ৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। এইবুলি মানে মহামুনি শুকে ভগৱন্তক মানে পৰীক্ষিতৰ আগত সকলো কথা ক'লে, আৰু যিখিনি ব্ৰহ্মাই কোৱা কথাখিনিকে ভগৱানলৈ ব্ৰহ্মাক যিখিনি কথা কৈছে সেই কথাখিনি ব্ৰহ্মাই নাৰদক কৈছিলে, নাৰদে ব্যাসক কৈছিলে, আৰু পিতা ব্যাসৰ মুখৰ পৰা মই এই কথাখিনি পাই তোমাক কৈছো। এইবুলি তেওঁ কৈছে। অসংখ্যাত ৰণপথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। সংসাৰ তৰণৰ বহুত পথ আছে, কিন্তু চব দুষ্কৰ বুলি কৈছে, বৰ টান। যাগ যজ্ঞ পূজা পাতল ইত্যাদি কৰিও আমি পুণ্য অৰ্জন কৰিব পাৰো, কিন্তু সেইবিলাক পুণ্যই আমাক স্বৰ্গলৈকেহে নিব, তাৰ পৰা ওপৰলৈ নিব নোৱাৰে। কাৰণ যাগ যজ্ঞ পূজা পাতলত হিংসা ধৰ্ম জড়িত হৈ থাকে। পৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। গতিকে আমি যাগ যজ্ঞ পূজা পাতল কৰি হিংসা ধৰ্মৰ জৰিয়তে ধৰ্ম আচৰণ কৰিলে পুণ্য হ'ব। সেই পুণ্যই আমাক স্বৰ্গলৈকে নিব। স্বৰ্গত পুণ্যখিনি ভোগ কৰাৰ পিছত আকৌ নৰকলৈ নামি আহিব। শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে আকৌ নৰকলৈ নামি আহিব লাগে, মই সেইটো ধৰ্ম জগতৰ লোকক দি যোৱা নাই। মই যিটো ধৰ্ম আচৰণ কৰিলে জীৱ আকৌ সংসাৰলৈ আহিব নালাগে, জন্মৰহিত হ'ব পাৰে, সেই ধৰ্ম মই দিছো। সেয়ে হৈছে নাম ধৰ্ম, সেয়ে হৈছে ভাগৱত ধৰ্ম। অশ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয়া ৰাধে, মহামুখ্য সাধে একো বিঘিনি নবাধে। অজাত হস্তে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আত পৰে ত্ৰিভুৱনে। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক যিজনে আৰাধনা কৰে
তেওঁ মহামুখ্য লাভ কৰিব পাৰে, মুক্তি লাভ কৰিব পাৰে, তেওঁ কোনো বিঘিনিয়ে বাধা দিব নোৱাৰে। জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, যিদিনাখনে আমাৰ কৃষ্ণৰ প্ৰতি ৰতি হ'ব, স পৰম অনুৰক্তি ঈশ্বৰে ভক্তি। আমাৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে, ঈশ্বৰৰ স্থান পাবৰ কাৰণে, ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণে আমাৰ যিটো আগ্ৰহ, এইটোৱে হৈছে ভকতি বুলি কৈছে দেই। এতিয়া আমি কলি যুগত স্বয়ং ভগৱন্তৰ ৰূপ আমি ক'তো দেখা নাপাওঁ, কিন্তু আমাৰ ভাগৱতে কৈছে আজি আমি ভগৱন্তৰ ৰূপ দৰ্শন কৰিছো। হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱানটো চবতে আছে, কিন্তু মানুহত মূৰ্তিমন্ত হৈ আছে। গতিকে এই মূৰ্তিমন্ত মানুহ ভকতক যদি আপোনাৰ সেৱা কৰে আৰু ভকতে যদি আপোনাৰ শুশ্ৰূষাত, আপোনাৰ ভক্তিত, আপোনাৰ আদৰত যদি সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণই কৃপা কৰিব, মনত ৰাখিবা দেই। এতিয়া স্বয়ং কলি যুগত স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ কাৰোবাৰ ঘৰলৈ আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, আয়ুষ্মান ভৱ বুলি নকয়হি, কাকো নকয়হি। কোনে কব? ভগৱন্ত কৈছে মোৰ প্ৰতিনিধিয়ে কব। মোৰ প্ৰতিনিধিক তুমি মোৰ মূৰ্তি বুলি ভাবি যদি সেৱা কৰিব পাৰা, আশীৰ্বাদ ল'ব পাৰা, তেতিয়াহ'লে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে আপোনালোকে ভকতৰ পদধূলি পাবৰ কাৰণে ভগৱন্তক আৰাধনা কৰিব লাগে। কাৰ দৰে? মহাপুৰুষ মাধৱদেৱৰ দৰে। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী ও মনৰ কাম, ভকতৰ সংগ সদানো গুচুক, মুখেতো আগুণ নাম। আমাক ভগৱন্তই মানে ভগৱন্তক মহাপুৰুষ মাধৱদেৱে কৈছে, মোক কোনো ধন টকা পইচা নালাগে, তুমি মোক এটা কৃপা কৰা, কৃপাৰ দিশত তুমি সাগৰ স্বৰূপা, সদায় যাতে মই ভকতৰ সংগ পাই তোমাৰ গুণনাম লাভ কৰিব পাৰো। গতিকে ভকতৰ পদধূলি গৃহত কৰিবৰ কাৰণে ভগৱন্তক আৰাধনা কৰিব লাগে। কপি আপোনাৰ পৃথু প্ৰভুৱে 24 অৱতাৰৰ অন্যতম অৱতাৰ ধাৰণ কৰি চতুৰ্থ স্কন্ধ ভাগৱতত নিজ মুখে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। যাৰ ঘৰত কোনোদিন ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাঁত বুলি কৈছে দেই। সেইখন ঘৰত ক্ৰোধ, ঈৰ্ষা, হিংসা, কুৰুচুত, কপট, অশান্তি দূৰ নহয়। গতিকে ভকতৰ পদধূলিয়ে আমাৰ গৃহ পৰিশোধন কৰে। সেইকাৰণে ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষাটো আপোনালোকে ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব দেই। হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে ভক্তি ধৰ্ম ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব। আপোনাৰ ঘৰলৈ ভকত বৈষ্ণৱ গ'লে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী কি বিষয়ত পঢ়া শুনা দিশত কিবা পিছ পৰি আছে, বা দুষ্টালি স্বভাৱ আছে, বা আপোনাৰ বেয়া স্বভাৱ আছে, আপুনি মাক দেউতাক হিচাপে নিশ্চয় জানে। গতিকে আপুনি নিজৰ সন্তানটো কেতিয়াও বেয়া হোৱাটো, পঢ়া শুনা কৰিব নোৱাৰাটো কোনো পিতৃ মাতৃয়ে নিবিচাৰে। সকলো পিতৃ মাতৃয়ে ল'ৰা ছোৱালী কেনেকৈ ভাল স্বভাৱৰ হয়, কেনেকৈ পঢ়া শুনাত ভাল হয়, এই কথাটো কয়, আহ্বান কৰে। কিন্তু আপোনাৰ সেই মানে যিটো দিশত তেওঁৰ অলপ অভাৱ আছে, সেইটোৰ পৰা মুক্ত কৰিবৰ কাৰণে আপুনি ভকত বৈষ্ণৱৰ আশীৰ্বাদ ল'ব লাগিব। ল'ৰা ছোৱালীক সৰুৰ পৰা আশীৰ্বাদ লোৱাবলৈ ক'ব ভকতক, ল'ৰা ছোৱালীটো পঢ়া শুনাত বৰ মানে আগ্ৰহ নাই, কৃপা কৰি অকণমান আশীৰ্বাদ দি থৈ যাওক। গতিকে 10 জন ভকতে যদি তেওঁৰ মূৰত হাত দি প্ৰভুৱে তোমাক কৃপা কৰিব পঢ়া শুনাত ভাল হোৱা বুলি যদি আশীৰ্বাদ দিয়ে, দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। পঢ়িব নোৱাৰা ল'ৰাও পঢ়িব পাৰিব যদি সাধুৰ পৰা আশীৰ্বাদ ল'ব পাৰে। এই কথাটো ভাগৱতে কৈছে দেই, মনত ৰাখিব। এই কথাবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। অৰামে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে,
নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। আপোনাৰ যেতিয়া ভগৱন্তৰ প্ৰতি অনুৰাগ আহি গ'ল, ত্ৰিভুৱনত ইয়াতকৈ আৰু লাভজনক বস্তু দ্বিতীয়টো নাই, সুগম পথ আপুনি পাই গ'ল। অপূৰ্বতে ব্ৰহ্মায়ে এক চিতে তিনিবাৰ, বেদত বিচাৰি এহি মানে পাইলা সাৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপদে গোবিন্দত প্ৰেমৰতি। এতিয়া কৈছে ব্ৰহ্মা, পূৰ্বতে ব্ৰহ্মায় একচিতে তিনিবাৰ, বেদত বিচাৰি এহি মানে পাইলা সাৰ। মই অলপ আগতে এই কথাটো কৈছো, ব্ৰহ্মাই 4খন বেদক বিচাৰি আনি তিনিবাৰ প্ৰমাণ কৰি সাৰ তত্ত্বটো ভকতলৈ এৰি থৈ গৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে কৰে সংসাৰ। ঈশ্বৰৰ নাম বিনা আমাৰ পাৰিবাৰিক জীৱনত, সাংসাৰিক জীৱনত, যুগ্ম জীৱনত আমাৰ কেতিয়াও শান্তি আমি প্ৰতিষ্ঠা কৰিব নোৱাৰো কৃষ্ণৰ ভক্তি বিনে। গতিকে এইটোৰ ওপৰত আমি প্ৰত্যেক গৃহস্থীয়ে গুৰুত্ব দিব লাগিব। অশ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। এই আমাৰ প্ৰেম ভাৱটো, ভগৱানৰ প্ৰতি ভাল পোৱা ভাৱটো আমাৰ আহি যাব দেই। 5টা স্তৰ পাৰ হ'ব লাগিব, মানে অনুৰাগ, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। এই 5টা দেওনা আপোনাৰ পাৰ হ'ব পাৰিব লাগিব আমাৰ সাংসাৰিক জীৱনত। শ্ৰদ্ধা, আজি আপোনালোকৰ শ্ৰদ্ধা আছে কাৰণেহে আন্ধাৰ ৰাতিও গুচি আহিছে, ৰাতিও গুচি আহিছে, শ্ৰদ্ধা। তাৰপিছত আপোনালোক ৰতি হৈছে, অহাৰ পৰা পথত বহি আছে। ঘৰত হলে ইমান সময় এনেকে পথত অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। কোনে বহুৱালে আপোনালোকক? ইমান সময় এতিয়া শেষ হোৱালৈকে আপোনালোক বহি থাকিব, কোনে বহুৱালে? এই কথাটো আপোনাৰ অনুৰাগে, ঈশ্বৰৰ প্ৰতি থকা অনুৰাগে আপোনাক ৰতি কৰাই দিছে। ৰতিৰ পিছত আপোনালোকৰ প্ৰীতি, প্ৰেম ভাৱ আহিছে, ভাল পাইছে, অকমান শুনি ভাল পোৱা কাৰণে আপোনালোকৰ আৰু কোনো ভাৱটো আহি আছে। তেতিয়া আপোনাৰ ৰতি অহাৰ লগে লগে প্ৰীতি অহাৰ, প্ৰেম অহাৰ লগে লগে ভক্তি উদয় হৈ যাব। তেতিয়া আপোনালোকে জানিব, যদি কৃষ্ণ কথা শুনি, ভাগৱত শুনি যদি মনটো ভাল লাগিছে, এই আপোনালোকে জানিব যে ভক্তি আপোনাৰ ঘৰলৈ গতি কৰিছে। আৰু ভক্তিয়ে যেতিয়া আপোনালোকৰ ঘৰত প্ৰতিষ্ঠা লভিব, তেতিয়া আপুনি শান্তি পাব, জীৱনত জীয়াই থাকোঁতে শান্তি পাব। আৰু শান্তি পোৱাৰ লগে লগে জীৱই মুক্তি লাভ কৰিব বা সদ্গতি লাভ কৰিব। এই ক্ৰমটো আমি পাৰ হ'ব লাগিব দেই, এইটো আমাৰ জনা দৰকাৰ। এৰাম হেন জানি মহাযত্নে কৃষ্ণ সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা, শুদ্ধ হইবা এতে কেতে জীৱ মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। সেইকাৰণে পৰীক্ষিত কোৱাৰ চলৰে আমাক কৈ আছে, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, এই কথা জানি মহাযত্নৰে কৃষ্ণক সদায় শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। আন কথা নাপাতিব, আন কথা পাতিব পাৰিব, কিন্তু আপোনাৰ পাপ আহিব। পাপ আয় পদ পীড়নম। আপুনি ঘৰুৱা কথা পতাৰ কাৰণে যদি কাষৰ মানুহজনে শুনাত যদি অসুবিধা হৈছে, তেতিয়া কথা পতাজনৰ পাপ আহিব, মনত ৰাখিব কথাটো। সেইকাৰণে কৃষ্ণ কথা কৈ থকাৰ সময়ত অন্য কথা নাপাতিব। আমাৰ অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যা, আত্মাটো ৰহিলে মন বিষয় উদা, আপুনি হৈবে কৰ্ণা কাম অভিলাষ। হে অৰ্জুন, তোমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ, ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ, মনতকৈ বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতকৈ আত্মা শ্ৰেষ্ঠ। গতিকে আপোনালোকৰ ইন্দ্ৰিয়বিলাক ভাল আছিল কাৰণে আহিলে, কিন্তু আটাইকেইটা 10 ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰে যদি মনে কয় ইমান আন্ধাৰ ৰাতি, ৰাতি আৰু এতিয়া নাযাওঁ ভাগৱতলৈ,
এইবুলি যদি মনে কয় আপোনাৰ 10টা ইন্দ্ৰিয় ইয়ালৈ আহিব নোৱাৰিব। মনে কোৱাৰ কাৰণে আপোনালোক আহিলে, কিন্তু মন ইমান চঞ্চল আপুনি ইয়াত বহি থাকোতে মনে ঘৰত এৰি থোৱা কামকেইটাৰ কথা ভাবি থাকিব, ল'ৰা ছোৱালী কেইটাৰ কথা ভাবি থাকিব, কাইলৈ কৰিবলগীয়া কামৰ কথা ভাবি থাকিব। আপোনাৰ মনটোৱে ইয়াত বহি থাকি যদি অন্যমনস্ক হৈছে, তেতিয়া বুদ্ধিয়ে ক'ব লাগিব, হেৰৌ মন, জন্মৰ পৰা আজি তাৰিখলৈকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে সদায় দেখোন তাকুৰি ঘূৰা দি একেখিনি কামকে কৰি আছো, একেখিনি কথা পাতি আছো। আপোনালোকে নিজকে সোধকচোন বাৰু, যোৱাকালি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিখিনি কাম কৰিছিলে, আজিও সেইখিনিকে কৰি আছে, কালিলৈও সেইখিনিয়ে কৰিব, আগলৈও এই একেখিনি কামকে কৰি থাকিব, বেলেগ কাম আৰু নাই আমাৰ। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে একেখিনি বিষয় কৰ্মতে আমি ঘূৰি আছো। তাৰ ভিতৰতে কিছুমান ওলাই আহিব পাৰে, কিছুমান ওলাই আহিব নোৱাৰে। কোন ওলাই আহিব নোৱাৰে? যাক চক্ৰবাদ অসুৰে পালে। কৃষ্ণই সেইকাৰণে বাল্য লীলাতে কেইবাটাও অসুৰ মাৰিছে। তাৰ ভিতৰত এটা অসুৰৰ নাম আছিলে চক্ৰবাদ, অৰ্থাৎ চকৰিৰ দৰে ঘূৰি থাকে। আমাৰ বিষয়ৰ কামবিলাক আমি যোৱাকালি আজি অহাকালিলৈ চকৰিৰ দৰে ঘূৰি ঘূৰি কৰি থাকো। যে যি মানুহে অকল ঘূৰি ঘূৰি কৰিয়ে থাকে, নামঘৰলৈ আহিবলৈ সময় নাপায়, ভকতৰ গুৰিলৈ আহিবলৈ সময় নাপায়, ঈশ্বৰৰ কথা শুনিবলৈ সময় নাপায়, সেইটোক জানিব চক্ৰবাদ অসুৰে পালে। সেইকাৰণে চক্ৰবাদ অসুৰক ভগৱানে চেপি চেপি মাৰিছে। চক্ৰবাদ অসুৰে পালে আপোনাৰ মনটো উৰুৱাই লৈ গুচি যাব, মানে মূল বিষয়ৰ পৰা উৰুৱাই লৈ গুচি যাব। গতিকে সেই চক্ৰবাদ অসুৰক আপুনি মাৰিব লাগিব, মাৰা মানে সংস্কাৰ কৰিব লাগিব। এইটো সদায় একেখিনি কামকে কৰি থাকিম নেকি? আজি কিমান ভাগ্যৰ মূৰত ভকতৰ সংগত বহি স্বাদত অমৃতমত পৰম আনন্দৰ ৰস পান কৰিছো। হেৰৌ মন, তই অকমান ধৈৰ্য ধৰ, এই বুলি আপুনি বুদ্ধিয়ে মনক মানে ক'ব লাগিব। কোৱাৰ পিছত মনটোক আনি পেলাই আপুনি আত্মাত ৰাখিব লাগিব। আত্মা ক'ত আছে? উদ্ধৱক কৈছে, সখা তোমাৰ কাৰণে মই যিমানখিনি ব্যৱস্থা কৰিব লাগে চব কৰি থৈ আহিছো, আৰু মই প্ৰয়াণৰ পিছতো তোমাৰ মাজতে আছো। নিশ্চয় কৰি কহো শুনা সাৱধানে, তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি পুণ্যভূমিত বহি আছো। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ, যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। আজি এইখন দ্বিতীয় বৈকুণ্ঠ, এইখনেই সত্ৰ। নহং তৃষ্ণামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তৃষ্ণামি নাৰদ। নাৰদ কৈছে, মোক যোগীৰ হৃদয়ত নাপাবা, মোক বৈকুণ্ঠত বিচাৰি নাপাবা। মোৰ ভকতে য'ত মোৰ গুণ নাম লয়, মই তাতেই থাকো। মাধৱদেৱে গোসান লিখিছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। গতিকে ভগৱন্তই ভকতে য'ত গুণ নাম লয়, যোগীৰ হৃদয় বৈকুণ্ঠ এৰি সেই ঠাইত থাকে। বাইবেলত কৈছে, হুৱে টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকো। আজি ইয়াত ভগৱন্ত বিদ্যমান হৈ আছে। সেইকাৰণে উদ্ধৱক কৈছে, মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতে নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাৎ সেৱনাৎ দৰ্শনাৎ পাঠাৎ পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি তুমি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি তুমি কীৰ্তন কৰিব পাৰা, তেতিয়াহ'লে মই তোমাৰ সকলো পাপ বিনাশ কৰি দিম। এয়া ভগৱন্তৰ নিজৰ মুখৰ বাণী দেই। যে পাপ কি বস্তু আপুনি দেখুৱাব পাৰিব নেকি? পাপ পুণ্য কাৰোবাক দেখুৱাব নোৱাৰে। পাপ হৈছে কিছুমান মনৰ কুবুদ্ধি, বেয়া গুণৰ সমষ্টি। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবোৰ যাৰ হৃদয়ত থাকিব, তাৰ কৰ্ম ভাৱ চিন্তাবিলাক বেয়া হ'ব। আৰু বেয়া কৰ্ম কৰি ভগৱন্তৰ পৰা কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে। গতিকে বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব লাগিব, আৰু ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব লাগিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড
এভাৰ বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব লাগিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ধৰিব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। বেয়া এৰি ভাল লোৱাটোৱে ভাগৱত দৰ্শন। বেয়া এৰি ভাল লোৱাটোৱে গুৰুজনৰ দৰ্শন। গতিকে এই দৰ্শনৰ ওপৰত ভিত্তি কৰি আমি জীৱনৰ বেয়া স্বভাৱ, বেয়া বুদ্ধি, বেয়া চিন্তা, বেয়া ভাববিলাক যদি ত্যাগ কৰিব নোৱাৰো, ভগৱন্তৰ পৰা ভাল ফল আমি লাভ কৰিব নোৱাৰো। এই কথা আমি জানিব লাগিব। শ্ৰৱণ কীৰ্তন কৰা তেজি আন কাম। আন কাম মানে ভক্তিবিহীন কৰ্মবিলাকৰ কথা কৈছে, যিবিলাক বৈষয়িক কৰ্ম। আন কৰ্মে লগাইলে যতেক সিউ হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি কৃষ্ণ কথা নুশুনাকে যদি জীৱনটো পাৰ কৰিলে, আহিল কণা গ'ল কণা, সাগৰী কাটিল তিনি কণা হ'ব। আমাৰ অহা পৰা আমাৰ লাভ নহ'ব। আকৌ আমি অহা ঠাইলৈ ঘূৰি যাব লাগিব দেই। ক'ৰ পৰা আহিছিলো? বিংশতি লক্ষণম স্থাৱৰম, 20 লক্ষ বাৰ আমি প্ৰত্যেকে গছ গছনি হৈ আহিছিলো। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো। নৱলক্ষম কুৰ্মাংশ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছো। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছো। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো। 17 লক্ষ বানৰা, 4 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছো। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছো। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুৱে, তাৰ পিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহৰ জন্মটো পাইছো। গতিকে মানুহৰ জন্ম পাই যদি আমি ঈশ্বৰৰ ভক্তি নকৰো, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণতৰু খিলা। আমাৰ তৃণতৰু খিলালে আকৌ আমাক ঘূৰাই পঠিয়াই দিব। গতিকে আমি ইমান কষ্ট কৰি আহি 84 জুনি অতিবাহিত হৈ আহি আকৌ যদি আমাৰ জীৱটো তৃণ শিলালৈ যাব লগা হয়, যে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা ক'ত? এই কথা আমি উপলব্ধি কৰিব লাগিব। শুদ্ধ হইবা এতেকে তেজিব মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। শ্ৰৱণ কীৰ্তন ভক্তি আচৰণ কৰি আমি যদি মায়াৰ জাল বিলাকৰ পৰা মুক্ত হ'ব পাৰো, তেতিয়াহ'লে আমি ভগৱন্তৰ পৰম পদ লাভ কৰিবলৈ সক্ষম হ'ম। এই কথাটো কৈছে। 2 অধ্যায়ৰ কথা এহি গৈ লয়ে মানে, শুকমুনি কহন্ত ৰাজাত বিদ্যমানে। এৰাল জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া পৰীক্ষিত কোৱাৰ স্বৰেৰে আমাক কৈছে, জ্ঞানী মানুহৰ মনুষ্যৰ এহি মানে প্ৰয়োজন। জ্ঞানী মানুহৰ প্ৰয়োজন কি? শ্ৰৱণ কীৰ্তন ভক্তি আচৰণ। আমি শ্ৰৱণ কীৰ্তন ভক্তিটো দৈনন্দিন আচৰণ কৰিব লাগে দেই। আপোনালোকে নিশ্চয় জানে, মোৰ মনত থকা কথা মই ক'ব বিচাৰিছো। আমাৰ দেউতা ককাহঁতৰ দিনত যেতিয়া ছোৱালী বিচাৰি দৰা আহে, তেতিয়াতো মাক দেউতাকে চাই দিয়া ছোৱালীকে দৰাই বিয়া কৰিবই লাগিব। মানে মাক দেউতাকে পছন্দ কৰা দৰাকে ছোৱালীয়ে পছন্দ কৰিব লাগিব। এনেকুৱা নীতি এটা সময়ত আমাৰ সমাজত আছিল। আপোনালোকৰ বহুতৰ মনত আছে নিশ্চয়। আৰু আহিলে ছোৱালী কি বুলি বিচাৰে? বোৱা কথা জানেনে? আই ছোৱালীজনীয়ে ৰুব দাব জানেনে? ৰুব দাব জানিলে, বোৱা কথা জানিলে সেইজনী ছোৱালী বিয়া কৰিবলৈ মানুহ অনুৰাগী, আগ্ৰহী। কিন্তু এতিয়া আমাৰ সেই ধৰণে কয় নেকি বাৰু? বোৱা কটা ছোৱালীজনীয়ে জানেনে, ৰোৱা কটা জানেনে বুলি আপোনাৰ ছোৱালী বিয়া কৰাবলৈ কোনোবা আহে নেকি বাৰু? এতিয়া কি বুলি সুধিব? ছোৱালীজনী কিমান পঢ়া? টেটৰ মাষ্টৰণী হয়নে বাৰু? ডাক্তৰণী বা মাষ্টৰণী হয়নে বাৰু? এতিয়া আমাৰ সকলো মানুহে শিক্ষিত ছোৱালী বিচাৰে। মনত ৰাখিব দেই, পঢ়া শুনা ছোৱালী এজনী বিচাৰে। কি কাৰণে? যে ছোৱালীজনী যদি পঢ়া শুনা হয়, ভৱিষ্যত ল'ৰা ছোৱালীকেইটা তেওঁ চকু দিব পাৰিব, ভাল ধৰণে তত্বাৱধান ল'ব পাৰিব, আৰু ঘৰখনৰ পৰিয়ালটো তেওঁ এটা মানে শুদ্ধ পথ দেখাব পাৰিব।
কিন্তু এইটো জানো আমাৰ বাস্তৱত হৈছেনে বাৰু? বহুতৰ জীৱনত বহুত ডিগ্ৰীধাৰী ছোৱালী আনিছে দেই, বহুত ডিগ্ৰীধাৰী ছোৱালী আনিছে, কিন্তু কিছুদিনৰ পিছতেই পৰিয়ালৰ পৰা অপ্ৰিয় হৈ গৈছে। গণ্ডগোলটো ক'ত লাগিছে বাৰু? আমাৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আছে, পুথিগত ডিগ্ৰী বহুত আছে, কিন্তু এটা ডিগ্ৰীৰ অভাৱ, যিটো আপোনালোকৰ আজি যাৰ গাঁৱে প্ৰতিষ্ঠা কৰিছে, অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ অভাৱযুক্ত কোনো ছোৱালীয়ে বা দৰাই হওক, সি কেতিয়াও জীৱনত প্ৰকৃত শান্তি নমাই আনিব নোৱাৰে। মনত ৰাখিব দেই এই কথাটো। পুথিগত জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে, যেতিয়ালৈকে তাৰ লগত আমি ভক্তি জ্ঞানক সংযোগ কৰিব, আধ্যাত্মিক জ্ঞানক আৰু নৈতিক জ্ঞানক যেতিয়ালৈকে সংযোগ কৰিব নোৱাৰিব, তেতিয়ালৈকে ডিগ্ৰীধাৰী ছোৱালীৰ পৰাও পৰিয়ালৰ উপকাৰ নহবও পাৰে। যাৰ কাৰণে ৰামায়ণত জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত এই আধ্যাত্মিক আৰু নৈতিক জ্ঞান দিছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছিলোঁ। যদিও তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰ। অজনিকা তোমাক লভিলো যজ্ঞভূমি, অপিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰ। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা কুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুন্দৰ স্বামীৰ তুমি সান্নিধ্য লাভ কৰিলা। আই সীতা, সুন্দৰ স্বামীৰ সান্নিধ্য লাভ কৰিলে হ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী হে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ কলৈকো নাযাবা, স্বামীৰ অন্তৰত দুখ পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিত্তে সেৱা কৰিবা হাসৰ বৈখনে, কৰিবা শুশ্ৰূষা শহু শাশুৰ চৰণে। স্বামীৰ উপৰি তোমাৰ যদি স্বামীৰ পিতৃ মাতৃ আছে, তোমাৰ শহুৰ শাহুৰ হ'ব, শহুৰ শাহুৰকো তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবা দয়া আতি সমস্ত জনক। ঘৰখনত থকা দেউৰকে প্ৰমুখ্য কৰি ননন্দী জেঠাল বৰ্জনা যদি থাকে, সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ, তোমাৰ ব্যৱহাৰ, তোমাৰ মৰম, তোমাৰ স্নেহত আপ্লুত হৈ ঘৰৰ গৃহস্থই আনৰ আগত এজনী ভাল বোৱাৰী পালো বুলি প্ৰশংসা কৰিব। আৰু ঘৰৰ মানুহে যেতিয়া ভাল বোৱাৰী বুলি তোমাক প্ৰশংসা কৰিব, তোমাৰ তেতিয়া জীয়াই থাকোঁতে শান্তি পাবা, মৰিলে শত্ৰু। কিন্তু আজি এই আধ্যাত্মিক দৰ্শন নজনা বহুত ডিগ্ৰীধাৰী বোৱাৰীয়ে শাহুৱেক পঢ়া শুনা নজনা কাৰণে, শাহুৱেকৰ শিক্ষা কম কাৰণে শাহুৱেকক মান্যতা দিব নিবিচাৰে। শহুৰেকৰ শিক্ষা কম কাৰণে, দেউৰেকৰ ননন্দী বা কাৰোবাৰ শিক্ষাটো তেওঁতকৈ কম কাৰণে তেওঁ হয়তো গুৰুত্ব দিব নিবিচাৰে, যাৰ কাৰণে তেওঁ পৰিয়ালৰ প্ৰিয় ভাজন হ'ব। অলপতে হয়তো তেওঁলোকৰ মাজত বিভাজন আহি যায়। গতিকে এই কথা নজনা পৰ্যন্ত, ভাগৱত দৰ্শন নজনা পৰ্যন্ত আমি কেতিয়াও আধ্যাত্মিক দৃষ্টিৰ ভংগীৰে সৈতে আমি মিলা প্ৰীতিৰ মাজেদি জীৱন আগবঢ়াই নিব নোৱাৰিম। গতিকে সেইকাৰণে এই ভাগৱত চৰ্চাটো যিমান আপোনালোকে পুংখানুপুংখভাৱে কৰি যাব, সিমানেই জীৱন শৈলী এটা সুন্দৰ পথত গতি কৰি থাকিব। শান্তি উন্নতি কেওটাই আপোনালোকক লগ এৰা নিদিব। যদি ইয়াৰ বিপৰীতে গুচি যায়,
তেতিয়াহ'লে আমাৰ জীৱনলৈ নানান ধৰণৰ দুখ দুৰ্গতি বা বিশৃংখলতা নামি আহিব। এই কথাখিনি আমি ইয়াৰ পৰা উপলব্ধি কৰিব লাগিব। গতিকে সেইকাৰণে কৈছে জ্ঞানী মনুষ্যৰ এহিমানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। আপুনি জ্ঞানী হ'লেই নহ'ব, জ্ঞানে আমাক নতৰাই বুলি কৈছে। জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে। আপুনি বহুত পঢ়ি শুনি মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ, আপুনি যিমান অধ্যয়ন কৰিব সিমানেই জ্ঞানৰ সম্প্ৰসাৰণ আপোনাৰ হৈ থাকিব। কিন্তু জ্ঞানে আপোনাক তৰাব নোৱাৰে দেই। আপুনি বহুত গ্ৰন্থ পঢ়ি বহুত ধৰ্মশাস্ত্ৰ পঢ়ি বহুত জ্ঞান অৰ্জন কৰিব পাৰিব, কিন্তু জ্ঞানীজনে নিজক উদ্ধাৰ কৰিব নোৱাৰে বুলি মহাপুৰুষে কৈ থৈছে। জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে। আপুনি অধ্যয়ন কৰা জ্ঞানৰ লগত যেতিয়ালৈকে ভক্তিটোক যোগ কৰি ল'ব নোৱাৰিব, সেই জ্ঞানে আপোনাক কেতিয়াও প্ৰতিষ্ঠিত নকৰিব, আপোনাক জনপ্ৰিয়তা আনি নিদিব। কাৰণ জ্ঞানে সদায় অভিমান। আপুনি দেখিছে ঋষিমুনিসকল জ্ঞান মাৰ্গী, তেওঁলোকে আমাৰ দৰে ঋষিমুনিসকলে এনেকৈ বহি একেলগে বহি ঈশ্বৰৰ কথা নুশুনে। তেওঁলোকে নিজা ভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক বহুত ধ্যান মানে সাধনা কৰি তেওঁলোকে সিদ্ধি লয়, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত এই কথাটো কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু ভৈলে কামে বিমোহিত। তোমালোকে এবাৰ ভাগৱতৰ পাঠ লুটিয়াই চোৱা। বিশ্বামিত্ৰ পৰাশৰ দৰে জ্ঞানী ঋষিসকলে জ্ঞান মাৰ্গৰ যোগেদি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰি গছৰ পকা সৰি পৰা পকা পাত খাই বায়ু ভক্ষণ কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈ মেনকাৰ প্ৰেমত পৰি গ'ল, পৰাশৰ মুনি ওলাই গৈ মৎস্যগন্ধাৰ প্ৰেমত পৰি গ'ল, আৰু আপুনি মই দধি দুগ্ধ ঘৃত মিচ্ছ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিও জনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। মহাপুৰুষ শংকৰদেৱে প্ৰত্যাহ্বান জনাই পেলাই ভাগৱতত লিখি থৈ গৈছে, আপুনি মই যদি ঘৰত থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খাই ভকতৰ সংগলৈ নহাকে শাস্ত্ৰ ভাগৱত নুশুনাকৈ যদি ইন্দ্ৰিয়ক জয় কৰিব পাৰিছো বুলি কোনোবাই যদি দাম্ফি মাৰিব খোজে, তেতিয়াহ'লে গুৰুজনে কৈছে বিন্ধগিৰি পৰ্বত পাহাৰত সাগৰত উপঙি ফুৰিব। বিন্ধগিৰি পৰ্বত যেনেকৈ সাগৰত উপঙি ফৰাটো অসম্ভৱ, তেনেকৈ আমি সাধুৰ সংগলৈ আহি আমি ভক্তি নকৰা পৰ্যন্ত আমাক জ্ঞানে কৰাব নোৱাৰে। মাধৱে বুলন্ত সখী শুনা কৰিছে, কোনে সবে শাস্ত্ৰ আৰু পঢ়ে চাৰিবে, তথাপি কৰিব মুঠ নোৱাৰে ভকতি নলয় নৰে যেবে সন্তৰ সংগতি। চাৰিবেদ 14 শাস্ত্ৰ 18 পুৰাণ আপোনাৰ কণ্ঠগত হৈ থাকিব পাৰে, মুখস্থ হৈ থাকিব পাৰে, কিন্তু যেতিয়ালৈকে সাধুৰ সংগলৈ নাহিব তেতিয়ালৈকে ভক্তি নহ'ব। জ্ঞান কৰ্মৰ মাজেদি নাপাম নি, নাপাইবা হা মুক লাগ জ্ঞানে বা সন্যাকে, নাপাইবাক মুক লাগ একাদশী উপবাসে। গতিকে এইবিলাক আঁচনিৰ দ্বাৰা মোক কেতিয়াও লাভ কৰিব নোৱাৰিব। সাধুৰ সংগে অৱশ্যকে বৈশ্য কৰে মোক, সাধুৰ সংগতে মই বৈশ্য হৈ থাকো। গতিকে সাধুৰ সান্নিধ্য আমাৰ আজিৰ দৰে পৰিৱেশ আপোনালোকে দিবই লাগিব। যদি গাঁওখন, যদি সমাজখন, যদি পৰিৱেশটো আমি আগবঢ়াই দিব খোজো, শান্তি আৰু সম্প্ৰীতিৰ মাজত যদি আমি বাস কৰিব খোজো, তেতিয়াহ'লে এই কৰ্ম আঁচনি আমি সঘনাই কৰিব লাগিব। তেতিয়াহে আমাৰ মাজত প্ৰেম আহিব দেই। ধৰ্মই আমাক কি কৰে বুলি কৈছে, ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। আপুনি যদি ঘৰখনৰ পৰিয়ালৰ ইজনে সিজনক ভাল নাপায়, সমাজৰ যদি ইজনে সিজনক ভাল নাপায়, ইজনে সিজনক যদি হিংসা কৰে, সেইখন সমাজ যিমান ব্ৰহ্মৰ ভুৱন নহওক কিম্বা, সেইখন ঘৰ যিমান ঐশ্বৰ্যশালী নহওক কিম্বা, সেই বসবাসৰ যোগ্যতা নাই বুলি কৈছে। নাই, যেতিয়ালৈকে এই নদীখন নুবুৱাব তেতিয়ালৈকে তাৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰিব। সেইকাৰণে গুৰুজনাই ভাগৱত লিখিছে, অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিথানত, অভকতৰ সংগ দ্বৈত নাই, ব্ৰহ্মাৰ ভুৱন গৈলেও অপবিত্ৰ সিটো আতি,
অযোগ্য নুহে থাকিবে তথাই সব আছে ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অৱস্থা আছে প্ৰবক্তা আছে বুদ্ধিজীৱী আছে জ্ঞানী আছে মানি আছে চাকৰিয়ালা আছে কিন্তু ইজনক দেখিলে সিজনে যদি মুখখনি কিপালে ঘূৰাই সেইখন গাঁও যিমান ব্ৰহ্মাৰ ভুৱন নহওক তাত থকাৰ বসবাসৰ যোগ্যতা নাই বুলি কৈছে এই নদীখনৰ দ্বাৰা আমি তেওঁলোকক সংস্কাৰ কৰিব লাগিব গতিকে মন সংস্কাৰ কৰিব লাগিব তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব এই কথাটো মহাপুৰুষে কৈছে অজেন ফল পাৱৈ হবে দেৱতাক যদি লভে হব সিদ্ধি প্ৰভু মাধৱক ভজি অজ্ঞানীকে কেৱৈ আন দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তো সফল এই কথাটো আপোনালোকে গুৰুত্ব দিব যেন ফল পাৱৈ হবে দেৱতাক যদি কোনোবাই দেৱতাক যজ্ঞ কৰি যিটো ফল পায় লভে হব সিদ্ধি প্ৰভু মাধৱক ভজি আপোনালোকে যদি ভগৱানক ভজনা কৰে যজ্ঞ কৰি পোৱা ফলটো আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণং পুণ্যম ৰাম নাম এইব লভ্যতে তপ জপ যাগ যজ্ঞ কৰাতকৈ হোম ব্ৰত কৰাতকৈ এবাৰ যদি ভগৱন্তৰ ৰাম নাম তুমি ল'ব পাৰা তেতিয়াহ'লে সমস্ত ফলৰ তুমি অধিকাৰী হ'ব পাৰিব বেদত কি কৈছে ৰামইতি 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 বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয় বেদে কৈছে তুমি ৰাম বুলি কৈ থাকা ৰাম বুলি কৈ থাকিলে তোমাৰ ভক্তি মুক্তি দুইটাই হৈ যাব তুমি কোনো সংশয় কৰিব নালাগে ৰাম নামৰ ইমান মহিমা আছে মাধৱদেৱী ঘোষাত লিখিছে ৰা শব্দক উচ্চাৰণকে ৰাম 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 মুখ হন্তে বাজ হুয়া পলাই পাব মানে পুণ্য মানে হৈ অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে আমি দৈনন্দিন জীৱনত যদি ৰাম নামৰ উচ্চাৰণ কৰিব পাৰো ৰা বুলি কোৱাৰ লগে লগে দেহৰ পাপবিলাক ওলাই গুচি যায় বুলি কৈছে আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যায় বুলি কৈছে আৰু বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে এঙাৰ গেছবোৰ দেহৰ পৰা ওলাই যায় আৰু ম বুলি জপাই দিয়াৰ লগে লগে অক্সিজেন গেছ সোমাই যায় আপুনি যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব সিমানেই বাতবিক নাইকিয়া হ'ব হজমী শক্তি বাঢ়িব মন আনন্দিত হ'ব বন্ধ্যা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব মুকং কৰোতি বাসলং বংগুলংগয়তি গিৰিং যৎ কৃপা তমহং বন্দে পৰমানমাধৱং ভগৱানে কৈছে মোৰ কৃপা হলে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হলে পুৰাই পৰ্বত বগাব পাৰিব মোৰ কৃপা হলে অন্ধই চকুৰে দেখিব মোৰ কৃপা হলে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব কিয় মাত্ৰ মোৰ নাম ল'ব লাগিব মোৰ কথা শুনিব লাগিব আকৌ শুনি বন্ধ্যা নাৰী হৈ পুত্ৰ গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ভাগৱত যদি একান্ত মনে শুনে দুখীয়া মানুহ ধনী হৈ যাব দে বেয়া মানুহ ভাল হৈ যাব আৰু বন্ধ্যা নাৰীয়ে সুযোগ্য পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব বুলি ভাগৱতত উল্লেখ কৰি গৈছে বোৱাৰী মানুহ এজনৰ দেহত সোমাই আছে গাভৰু ছোৱালী এজনী দেহৰ সোমাই আছে সেই গাভৰু ছোৱালী আৰু সেই বোৱাৰীজনী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব ভকতৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব ধৰ্মৰ প্ৰতি অনুৰাগী হ'ব আৰু অসংস্কাৰী জীৱ এটা যদি মতা মানুহৰ দেহত আছে এটা ডেকা ল'ৰাৰ দেহত আছে ই অভিমানী হ'ব অহংকাৰী হ'ব ধৰ্ম বিৰোধী হ'ব ভকত বিৰোধী হ'ব এয়াই হৈছে আপোনাৰ জীৱৰ চিনাক্তকৰণৰ উপায় যে আপোনাৰ ল'ৰাজন অহংকাৰী নে সাম্য গুণী সহনশীলতা আছে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল নে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাহীন তাৰ ওপৰতেই সংস্কাৰ বা অসংস্কাৰটো নিৰ্ভৰ কৰে আমাৰ ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে অদিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজেহে প্ৰমাণ কৰিব পাৰিব ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ অনুৰাগ আছে শ্ৰদ্ধা আছে সেইটো পুণ্যাত্মা
আৰু ঈশ্বৰৰ কথা শুনি পেলাই যদি আমনি পায়, অশান্তি পায়, সেইটো পাপ আত্মা। গতিকে আপোনাৰ আত্মাৰ সংস্কাৰ আৰু সংস্কাৰ থাকে। গতিকে এই ওপৰতে নিৰ্ভৰ কৰি আমি তাৰ স্বভাৱবিলাক নিৰ্ণয় কৰিব লাগে। ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণে কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আৰু কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। এই অৱস্থালৈকে যেতিয়ালৈকে আমি নিজক আনিব নোৱাৰিম, আমাৰ জীৱন ব্যৰ্থ বুলি কৈছে দেই, বৃথা বুলি কৈছে। অশুনন্তে উপজয় জ্ঞান শুদ্ধ হোৱে মতি, ইহ পৰ লোকৰ সুখত বিৰকতি, মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথা তন কৰে কোন ৰতি, হৰি আমাৰ এটা বিৰাজ কৰিব কৃষ্ণ।